এই আমাৰ 2018 শেষ আমাৰ ডিচেম্বৰ আজি 9 তাৰিখে আমাৰ অৰুণোদয় যুৱ সংঘৰ সমূহ সদস্য লগ লাগি পাৰ্টি এটা কৰিলোঁ। যথেষ্টখিনি আনন্দিত হ'লোঁ, সকলো বৃহত্তৰ ফূৰ্তি অনুভৱ কৰিছোঁ। লগতে আমাৰ লখিমপুৰৰ দুই এজন নিমন্ত্ৰিত অতিথিও আছিল। সৌ আঢ়ৈজন হাতী থকা এই ছাইডৰ এইজন ভাল লাগিল। যথেষ্টখিনি আনন্দিত হৈছে সকলো মিলি। বহুতে ফূৰ্তি কৰিছোঁ আজি। ইমান ফূৰ্তি যেন কোনো না অসুবিধা না কিবা সমস্যা, কোনো কথাই নাই। বৃহৎ ভাল লাগিল, সকলোৱে মিলি কিনে বৃহৎ আনন্দ কৰিছোঁ আজি এই 2018 ডিচেম্বৰ মাহৰ 9 তাৰিখ। আজি এই যোৱা বছৰটোত আমি যিমানখিনি যি পালোঁ কি নাপালোঁ সেইটো কোনো কথা নাই, কিন্তু আজিৰ দিনটোত আমি যথেষ্টখিনি পাইছোঁ। কাৰণ আমাৰ লগৰ দূৰৰ পৰা আমাৰ এই দীপাংকৰ লখিমপুৰৰ পৰা আমাৰ তাকো লগ পালোঁ। লগৰ ল'ৰা বাহিৰত থাকে, ইহঁতে বেছিভাগ কৰ্মক্ষেত্ৰত। আজি তেহেঁতি আহি আমাৰ মাজত উপস্থিত হৈছে। বৃহৎ সুখী অনুভৱ হৈছে, কিন্তু বৃহৎ ভাল লাগিছে। সকলোৱে বৃহৎ ফূৰ্তি কৰিছে। আজি কিন্তু ফূৰ্তি কৰিছোঁ, ভৱিষ্যতলৈ এনেদৰে ফূৰ্তি কৰি থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। সকলো প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আমি অনাগত দিনতো এনেদৰে ফূৰ্তি কৰি থাকিম। আমাৰ অৰুণোদয় যুৱ সংঘ সদায় এনেদৰে ফূৰ্তি আৰু আনন্দৰে বসবাস কৰিব। আনন্দৰে আমাৰ জীৱন যাপন হ'ব। বৃহৎ ভাল লাগিছে। হাই ফ্ৰেণ্ড, বৃহৎ ভাল লাগিলে। ফূৰ্তি কৰিছোঁ, ভাল লাগিছে। লগতে আমাৰ ইয়াত দেখিছে চব ভিডিঅ' কল লাগিছে। আমাৰ লগত যথেষ্টখিনি ল'ৰা বহুত ভাল লাগিছে। Enjoy the 2018 last December. So I'm very happy. প্ৰত্যেকজন ব্যক্তি আমাৰ ইয়াত হেপী, কিন্তু আজি বৃহৎ ভাল লাগিলে। থেংকছ। অহা 2019ৰ কাৰণে সকলোৱে শুভেচ্ছা ৰাখি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই, অল দ্য বেষ্ট।